বন্ধুসকল আপোনালোকে সকলোৱে নিশ্চয়কৈ গছ তথা উদ্ভিদৰ বিষয়ে জানি হয়তো বিভিন্ন ধৰণৰ গছ-গছনি আপোনালোকে দেখিছে বা ইয়াৰে বহু সংখ্যক গছৰ নাম আপোনালোকে জানে। আমি দৈনন্দিন বিভিন্ন উদ্ভিদজাত সামগ্ৰী ব্যৱহাৰ কৰি আহিছোঁ। আমাৰ উশাহত লোৱা অক্সিজেন এই গছ-গছনিবোৰৰে দান। এই পৃথিৱীত অসংখ্য প্ৰজাতিৰ লগতে অগণন উদ্ভিদ আছে। ইমানেই উদ্ভিদ আছে যে ইয়াক কেতিয়াও গণনা কৰি শেষ কৰিব নোৱাৰি। আপোনাক যদি কোনোবাই উদ্ভিদৰ নাম আৰু তাৰ গুণাগুণ আদিবোৰৰ বিষয়ে সোধে তেন্তে আপুনি নিশ্চয়কৈ তাৰ বিষয়ে কিবা নহ'লেও কিবা এটা ক'ব পাৰিব। কিন্তু এতিয়া ডাঙৰ প্ৰশ্ন হ'ল যে উদ্ভিদৰ বয়স কেনেকৈ গণনা কৰা হয়। আপোনাক যদি কোনোবাই কোনো এজন ব্যক্তিৰ বয়সৰ বিষয়ে সোধে তেন্তে নিশ্চয়কৈ আপুনি তেওঁৰ দেহৰ বাহ্যিক গঠন চাই অনুমান কৰি কিবা এটা ক'ব পাৰিব যে তেওঁৰ বয়স ইমানৰ পৰা ইমানৰ ভিতৰত হ'ব নাইবা ইমানেই হ'ব বুলি। কিন্তু এজোপা গছ দেখুৱাই যদি আপোনাক সোধা হয় যে এই গছজোপাৰ বয়স কিমান তেন্তে আপুনি নিশ্চয়কৈ একো উত্তৰ দিব নোৱাৰিব, নহ'লে কোনো ভিত্তি নোহোৱাকৈ অনুমানিক এটা বয়স ক'ব পাৰিব। আমাৰ আজিৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হ'ল যে এজোপা গছৰ বয়স কেনেকৈ নিৰ্ণয় কৰা হয়। উদ্ভিদৰ বয়স নিৰ্ণয়ৰ ক্ষেত্ৰত বহুতো বৈজ্ঞানিক ভিত্তি আছে, কিন্তু আমি এই বৈজ্ঞানিক ভিত্তিৰ পৰা ফালৰি কাটি প্ৰত্যেকজন সাধাৰণ মানুহে গছৰ বয়স নিৰ্ণয় কৰিব পৰা এটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে প্ৰত্যেকেই এজোপা উদ্ভিদ কিহেৰে গঠিত বা এজোপা গছৰ কোনটো অংশ কি বুলি কৈ নিশ্চয়কৈ জানে। উদ্ভিদৰ বয়স নিৰ্ণয় কৰিবৰ বাবে আমাক প্ৰয়োজন হয় গছ এজোপাৰ যি মূল গা গছ তাৰে এটা অংশ। আপুনি যদি গছ এজোপাৰ মূল গা গছৰ অংশ এটা লৈ চায় তেন্তে তাত কিছুমান ঘূৰণীয়া আঙুঠি নিচিনা তৰপ দেখা পোৱা যায়। যদি ঘূৰণীয়া বুলি কৈছোঁ আচলতে গছ সাপেক্ষে ঘূৰণীয়া নহ'ব পাৰে। এই যে দেখিছে আঙুঠি নিচিনা তৰপবোৰ, এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ে গছ এজোপাৰ বয়স নিৰ্ধাৰণ কৰিব পাৰি। আপুনি গছ এজোপাৰ এই নিয়মেৰে বয়স গণনা কৰিবলৈ হ'লে গছৰ মূল গা গছৰ অংশ এটা ল'ব পাৰে, নহ'লে গছ এজোপা কটাৰ পাছত ৰৈ যোৱা গুৰি অংশলৈ চাব পাৰে। তাত কিছুমান ঘূৰণীয়া আকাৰৰ আঙুঠিৰ নিচিনা তৰপ দেখিবলৈ পোৱা যায়। গছবোৰত কোনো এটা নিৰ্ধাৰিত সময়ৰ সাপেক্ষে এই যে দেখিছে ঘূৰণীয়া আঙুঠিৰ তৰপবোৰ, এই তৰপবোৰৰ বৃদ্ধি হয়। নিৰ্ধাৰিত সময় বুলি ক'লে সকলো গছৰ ক্ষেত্ৰত প্ৰজাতি আৰু বৰ্গ সাপেক্ষে বেলেগ বেলেগ হ'ব পাৰে। কিছুমানৰ ক্ষেত্ৰত এবছৰ বা কিছুমানৰ ক্ষেত্ৰত তাতকৈ বেছিও হ'ব পাৰে। তথাপিও গৱেষণা কৰি পোৱা মতে প্ৰত্যেকজোপা গছতেই বছৰত একোটাকৈ নতুন ঘূৰণীয়া আঙুঠিৰ নিচিনা তৰপৰ সৃষ্টি হয়। এই ক্ষেত্ৰত পৰিৱেশ, জলবায়ু আৰু খাদ্যাভ্যাসৰ ওপৰতো নিৰ্ভৰ কৰে। যদি পৰিৱেশ অনুকূল নহয় বা ভালদৰে খাদ্য নাপায় তেন্তে এজোপা উদ্ভিদৰ ক্ষেত্ৰত এই আঙুঠিৰ বৃদ্ধিৰ সময়সীমা বেছিও হ'ব পাৰে। এই যে দেখিছে ঘূৰণীয়া আকাৰৰ আঙুঠিৰ তৰপবোৰ, এই তৰপবোৰ হিচাপ কৰিয়ে উদ্ভিদৰ বয়স গণনা কৰিব পাৰি। যিহেতু কোৱা হৈছে যে প্ৰত্যেক বছৰে প্ৰতিজোপা গছত একোটাকৈ নতুন আঙুঠিৰ তৰপৰ সৃষ্টি হয় বা বৃদ্ধি হয়। সেই ক্ষেত্ৰত গছৰ সাপেক্ষে প্ৰত্যেকটো আঙুঠি গণনা কৰি গছ এজোপাৰ বয়স নিৰ্ণয় কৰা হয়। আৰু এনেকুৱা নহয় যে কেৱল এই পদ্ধতিৰে উদ্ভিদ বা গছৰ বয়স নিৰ্ণয় কৰিব পাৰি। ইয়াৰ বাহিৰেও বৈজ্ঞানিকভাৱে এজোপা গছ নকটাকৈও বিভিন্ন যন্ত্ৰপাতি ব্যৱহাৰ কৰি জোখ মাখ লৈও গছ এজোপাৰ বয়স নিৰ্ণয় কৰিব পাৰি। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্টৰ সৈতে জনাবলৈ নাপাহৰিব। লগতে মোৰ ইউটিউব চেনেল জ্ঞানৰ টুকুৰা আপোনালোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মোৰ এইটো এটা নতুন ইউটিউব চেনেল হয়। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।